Hello everyone, welcome back to my channel. আজি মই এই ভিডিওটোত আপোনালোকক কম যে কেনেকৈ NCERTৰ বুকছসমূহ প্ৰথম ক্লাছৰ পৰা HS সেকেন্ড ইয়াৰ ক্লাছ লৈকে PDF ফাইলটো ডাউনলোড কৰিব পাৰিম। তাৰ বাবে পোনপ্ৰথমতে আমি গুগললৈ যাম। তাৰ পিছত সাৰ্চ বাৰত ncert.nic.in সাৰ্চ কৰিম। সার্চ কৰাৰ পিছত আমি NCERTৰ অফিচিয়েল ৱেবছাইটত খোল খাই যাব, তাত পাম। তাৰ পিছত ইয়াত এটা অপচন আছে অনলাইন টেক্সট বুক বুলি, এই সাইডত ক্লিক কৰিম। নেটটো বহুত স্লো চলি আছে, সেইকাৰণে পেজটো খোল খাবলৈ অলপ টাইম লাগিছে। সো এতিয়া ক্লিক কৰাৰ পিছত এটা পেজ খোল খাই যাব। তাত আমি যিকোনো ক্লাছৰ PDF ফাইলটো বুকছ ডাউনলোড কৰিব পাৰে। এতিয়া এনেকুৱা পেজ এটা খোল খাই গৈছে। ইয়াত আমি লগইনটো বা ৰেজিষ্টাৰ নকৰো, কাৰণ আমাক অকল বুকছৰ ই-বুকছ বিলাক লাগিব। সেইকাৰণে ইয়াত এটা অপচন দিয়া গৈছে ভিউ এণ্ড ডাউনলোড ই-বুকছ ফ্ৰী বুলি কিনে, তাত আমি ক্লিক কৰিব লাগিব। এতিয়া ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাই গৈছে। ইয়াত আমি কোনটো ক্লাছৰ PDF ফাইল বিচাৰিম সেইটো সিলেক্ট কৰিম। লগতে সাবজেক্ট আৰু ব্লক বা চেপ্টাৰটো সিলেক্ট কৰি দিব পাৰো। ইয়াত ক্লাছ 1ৰ পৰা ক্লাছ সেকেন্ড ইয়াৰ লৈকে আছে। আমি ইয়াৰ যিকোনো এটা ক্লাছটো সিলেক্ট কৰি লম। মই ক্লাছ 1টো সিলেক্ট কৰি লৈছো। সাবজেক্টটো ইংলিছ সিলেক্ট কৰি লম। তাৰ পিছত সিলেক্ট বুক বা টাইটেল, মই মেৰিগোল্ডটো সিলেক্ট কৰি লৈছো। এতিয়া ইয়াত গো লিখা আছে, তাত আমি ক্লিক কৰি লম। এতিয়া এনেকা পেজ এটা খোল খাই গৈছে। এয়া বুকছৰ ফাৰ্ষ্ট কভাৰ পেজ। এতিয়া আমি ইয়াৰ ফাৰ্ষ্ট চেপ্টাৰটো ডাউনলোড কৰিম। ইয়াত ডাউনলোড এগেইন বুলি কিনে লিখা আছে, কাৰণ মই অলপ আগতে ডাউনলোড কৰি থৈছো। সো আকৌ ডাউনলোডটো নকৰো, ডাইৰেক্ট সেই পেজলৈ গুচি যাওঁ। এয়া দেখিছে সম্পূৰ্ণকৈ ডাউনলোড হৈ গৈছে। এতিয়া ইয়াত ইংলিছৰ মেৰিগোল্ড নামৰ কিতাপখনৰ গোটেইখিনি ডাউনলোড হৈ গৈছে। যেনেকৈ কিতাপখনত থাকে সেম তেনেকৈ ডাউনলোড হৈছে। এয়া দেখিছে নহয়। সো ফ্ৰেন্ডছ, এনেকে আপোনালোকে NCERTৰ যিকোনো বুকছ ক্লাছ 1ৰ পৰা 12 লৈকে ডাউনলোড কৰিব পাৰিব PDF ফাইলত। হিন্দী, ইংলিছ যিকোনো লেংগুৱেজত আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব। সো ফ্ৰেন্ডছ, যদি ভিডিওটো পছন্দ হৈছে তেনেহলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।